এই বছৰৰ 1 এপ্ৰিলৰ পৰা আমাৰ ৰাজ্য চৰকাৰে অসমৰ বিধৱা মহিলাক প্ৰদান কৰি অহা 300 টকাৰ মাহিলী বৃদ্ধ পেঞ্চন আমি মাহিলী 1250 টকালৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দীনদয়াল দিব্যাংগজন আঁচনিৰ সৈতে জড়িত 1,30,000 ব্যক্তিকো মাহে 1000 টকাৰ পৰিৱৰ্তে মাহে 1250 টকা দিয়াৰ বাবে অৰুণোদয় আঁচনিত সন্নিৱিষ্ট কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। দৰিদ্ৰতা নিৰ্মূলৰ বাবে অসমৰ 40 লাখ হিতাধিকাৰীক আমি নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। তাতকৈ ডাঙৰ কথা, ভাৰতৰ আৰ্হিত আমাৰ ৰাজ্য চৰকাৰে 1 এপ্ৰিলৰ পৰা মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আঁচনি, আয়ুষ্মান অসম আঁচনি আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম এই দুইটা আঁচনিৰ জৰিয়তে যি পৰিয়ালৰ হাততে ৰেচন কাৰ্ড আছে তেনে 65 লাখ পৰিয়ালক বছৰি 5 লাখ টকালৈকে চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰিব। শ্ৰদ্ধা ৰাইজ, অৰুণোদয়, পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড, ইয়াৰ লগে লগে স্বাস্থ্যৰ বীমা আৰু সমান্তৰালভাৱে বিধৱা পেঞ্চন আঁচনিৰ যি পৰিমাণ 1250 টকালৈকে বৃদ্ধি আদি সিদ্ধান্তই অসমৰ দৰিদ্ৰ লোকসকলৰ বাবে এক শক্তিশালী ৰক্ষা কৱচৰূপে কাম কৰিব। শ্ৰদ্ধা ৰাইজ, আমাৰ চৰকাৰে আৰম্ভ কৰা আন এক গুৰুত্বপূৰ্ণ আঁচনি আছিল ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয় আৰু শস্য বীমা। 1940 টকাৰ ন্যূনতম সমৰ্থন মূল্যত যোৱা বছৰটোত আমি ৰাজ্যৰ কৃষকৰ পৰা 6 লাখ কুইণ্টল ধান ক্ৰয় কৰিবলৈ সক্ষম হৈছিলোঁ। যোৱা বছৰত প্ৰথম 1 লাখ ধান ক্ৰয় লক্ষ্য আমি মাৰ্চ মাহত পূৰ্তি কৰিছিলোঁ, কিন্তু তাৰ বিপৰীতে এই বছৰ আমি 16 জানুৱাৰীতে 1 লাখ মেট্ৰিক টন ধান কিনিবলৈ সক্ষম হৈছোঁ আৰু অহা 20 ফেব্ৰুৱাৰীৰ ভিতৰত আমি 2 লাখ মেট্ৰিক টন ধান কিনিবলৈ সক্ষম হ'ম। অৰ্থাৎ এই ধৰণে যদি আমি আগবাঢ়ি যাওঁ, এই বছৰত আমি 10 লাখ মেট্ৰিক টন ধান কিনাৰ আমাৰ যি লক্ষ্য তাৰ ওচৰে পাজৰে আমি থিয় হ'বলৈ সক্ষম হ'ম। ইয়াৰ ফলত ৰাজ্যৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত এক বৃহৎ সঞ্জীৱনী শক্তি আহি পৰিব আৰু সমান্তৰালভাৱে ৰাজ্যৰ কৃষকসকলক কৃষি ক্ষেত্ৰলৈ পুনৰ উভতি অহাৰ ক্ষেত্ৰত এক প্ৰেৰণাৰ স্ৰোত ৰূপে কাম কৰিব। প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ জৰিয়তে আমি প্ৰায় 5 লাখ কৃষকক 2020 আৰু 21 চনত প্ৰায় 297 কোটি টকা বীমা পূৰ্তি কৰিবলৈ সক্ষম হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, কথা উপনিষদত এটা অতি পবিত্ৰ বাক্য উল্লেখ কৰা হৈছে, উত্তিষ্ঠত জাগ্ৰত প্ৰাপ্য বৰান্নি বোধত খুৰস্য ধাৰা নিচিতা দূৰত্ৰায়া দুৰ্গং পথস্তুত কবয়ো বদন্তি। অৰ্থাৎ ঋষিসকলে কৈছে, উঠা, জাগ্ৰত হোৱা, খুৰৰ দৰে চোকা হ'বলৈ যি পথেৰে যাবলৈ কঠিন সেই পথেৰে গতি কৰা মহান ব্যক্তিসকলক বাছি উলিয়াই তেওঁলোকৰ পৰা জ্ঞান আহৰণ কৰা। এয়া আছিল ভাৰতবৰ্ষৰ যুৱ শক্তিৰ প্ৰতি পুৰাতন সভ্যতাই জনোৱা আকুল আহ্বান। সেই আকুল আহ্বানকে সন্মুখত ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা 25টা বছৰৰ অমৃতকালত অসম আৰু ভাৰতৰ নৱপ্ৰজন্মক অমৃত সন্তান হিচাপে নিজৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আমিও ৰাজ্যৰ যুৱ শক্তিৰ লগত থিয় হোৱাৰ বাবে সংকল্প গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ৰাজ্যৰ যুৱ শক্তিক সকলো প্ৰকাৰে প্ৰেৰণা যোগাবৰ বাবে আমি কেইবাটাও নতুন নতুন কৰ্মক্ষেত্ৰত জঁপিয়াই পৰিছোঁ। 1 লাখ চৰকাৰী চাকৰিৰ সপোন আমি অহা কেইটা মাহৰ ভিতৰতে আমি পৰিপূৰ্ণ কৰিম। এই বছৰ ৰাজ্য চৰকাৰে যি বিত্তীয় বাজেট আগবঢ়াব
সেই বিত্তীয় বাজেটত প্ৰায় ৩,০০০ কোটি টকা ৰাজ্যৰ যুৱকসকলক স্বাৱলম্বী হোৱাৰ বাবে আমি ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মঙলদৈত স্থাপন হোৱা দক্ষতা বিশ্ববিদ্যালয়ে অসমৰ যুৱক সমাজক এক নতুন পথ দেখুৱাবলৈ সক্ষম হ'ব। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ যুৱক সমাজক, ৰাজ্যৰ নতুন প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়াই লৈ আহিবৰ বাবে এই বছৰৰ 15 আগষ্টত ৰাজ্যত এখন নতুন পূৰ্ণাংগ ক্ৰীড়া নীতি আমি অসমৰ জনসাধাৰণক উপহাৰ দিবৰ বাবে প্ৰচেষ্টা চলাইছোঁ, য'ত ক্ৰীড়াক আমাৰ ৰাজ্যৰ যুৱকসকলৰ বাবে কেৱল মাত্ৰ এক এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটি নহয়, ই এক এমপ্লয়মেণ্ট জেনেৰেশ্যন এক্টিভিটিলৈ আমি ৰূপান্তৰ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। ইয়াৰ উপৰিও 2023 চনত ৰাজ্যৰ প্ৰতিখন ৰেভিনিউ ভিলেজৰ পৰা ৰাজ্যৰ ৰাজধানী সামৰি আমাৰ ৰাজ্যত এক খেল মহাসমাৰোহ আমি আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ৰেভিনিউ ভিলেজত আৰম্ভ হোৱা ক্ৰীড়া প্ৰতিযোগিতাই ৰাজ্যৰ ৰাজধানীত সমাপ্তি কৰিব। 25,000 ৰাজগাঁৱক সামৰি অসমৰ আটাইতকৈ সৰ্ববৃহৎ ক্ৰীড়া মহাসমাৰোহ আমি 2023 চনত অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ।